মহিলাৰীৰ দিনত কোনখন বিটিসি জিলাত আপোনালোকে গাৰ্জেন মিনিষ্টাৰ দেখা পাইছে? কি গাৰ্জেন মিনিষ্টাৰ? বিটিসিত কি গাৰ্জেন মিনিষ্টাৰ দেখিছিলে নেকি 17 বছৰত? তাৰমানে এওঁলোক প্ৰমোদ বড়োত গাৰ্জেনেই নহয়, ইয়াত ইএম বিলাক গাৰ্জেনেই নহয়, MCLA বিলাক গাৰ্জেনেই। এই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী ইএম কি নাম আছিল, তেওঁতো ধমকি দিলে, অৰূপ দে ধমকি দিলে যে 1 ঘণ্টাত ভাঙি দিব পাৰোঁ। তেতিয়া প্ৰমোদ বড়োৰ হাহাকাৰ লাগি গ'ল আৰু 1 ঘণ্টাত সঁচাকৈ ভাঙি দিব পাৰে অৰূপ দেহঁতে ইচ্ছা কৰিলে। তেওঁ সেইকাৰণে কৈছিলে। আৰু সেই অৰূপ দেকে ধৰি যিকেইটা বিজেপিৰ ইএম আছে, MCL আছে, তেওঁলোকক মাতি নৈ কোনো ৰকম থাপি থুপি থৈছে। আমাৰ বিটিসি এৰিয়াত আৰু বিটিসিৰ বাহিৰতো আমি কণ্টিনিউৱাছলি আমাৰ প্ৰাৰ্থী হিচাপে মই ৰাইজৰ ওচৰলৈ গৈছোঁ অনানুষ্ঠানিকভাৱে। যদিও নমিনেশ্যন আমাৰ 4 তাৰিখে লাষ্ট ডেট, তাৰপিছতো 3টা দিন নমিনেশ্যন একচেপ্টেঞ্চৰ দিন থাকিব। আৰু মই দেখিছোঁ প্ৰথমবাৰৰ কাৰণে পূৰ্বৰ মঙলদৈ আৰু বৰ্তমানৰ দৰং ওদালগুৰি এই চিটটোত এটা পৰিৱৰ্তন বিচাৰিছে। যোৱা 20 বছৰ একেটা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিসকলে প্ৰতিনিধিত্ব কৰিছে আৰু ৰাইজে বিভিন্ন স্থানত আমাক অভিযোগ দিছে যে MP সকলৰ যিটো এক্টিভিটি, সেইটো এক্টিভিটি নাই বুলি নহয়, ৰাইজে কৈছে শূন্য বুলি কৈছে। যিটো সময়ত বিটিসি নান বিটিসি দুইটা অঞ্চলৰ ৰাইজৰ বানপানী হৈছে, বানপানীৰ সময়তো বা যিটো সময়ত আমাৰ বিভিন্ন দুৰ্যোগ হৈছে, এইবিলাকতো যোৱা 20টা বছৰত তেখেতসকলক আমি দেখিবলৈ পোৱা নাই। আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যি কাম কাজ সেই সম্পৰ্কে আমি ক'ব বিচৰা নাই। এইটো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন হয়। পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত পাৰ্লিয়ামেণ্টাৰিয়ানজনে আমাক প্ৰপাৰলি দিল্লীত এড্ৰেছ কৰিব পাৰিব লাগে। বিটিসিৰ সমস্যা, বিটিসিৰ বিভিন্ন জনগোষ্ঠীৰ দাবী দুবা, বিটিসিৰ বাহিৰৰ যি 5টা চিট পৰে তেওঁলোকৰ আশা আকাংক্ষা, তেওঁলোকে বাহিৰত আজিলৈকে অসমৰ বিভিন্ন প্ৰান্তত 4 লেন হ'ল, এতিয়ালৈকে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে এই ৰাস্তাটো 4 লেন নহ'ল। তেওঁলোকে আৰু কিবা কিবি প্ৰতিশ্ৰুতি দিছিল, ৰেল লাইন কৰিম, অমুক কৰিম, তেওঁলোকে সেইবিলাক কৰিব নোৱাৰিলে। গতিকে মূল কামবিলাক তেওঁলোকে কৰিব নোৱাৰিলে। তাতোকৈ ডাঙৰ কথা, এই 2টা অঞ্চলকেই 3গৰাকী MPয়ে কোনোদিনে প্ৰপাৰলি পাৰ্লিয়ামেণ্টত এড্ৰেছ নকৰিলে আমাৰ বিষয়সমূহ। মই ভাবোঁ আগন্তুক দিনত ডেভেলপমেণ্টৰ কামতকৈও এই অঞ্চলৰ ৰাইজে যেতিয়া সমস্যাত পৰে, নতুন আইন যেতিয়া পাৰ্লিয়ামেণ্টত আলোচনা হয়, এই অঞ্চলৰ অসমৰ ৰাইজৰ স্বাৰ্থত যাতে হয়, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ স্বাৰ্থত যাতে হয়, সেইটো মই বিজয়ী হোৱাৰ পিছত সেই বিষয়টো মই চাম। তেওঁলোকে বৰ্তমান যি শাসনত থকা দল, একেবাৰে অসমৰ পৰা দিল্লীলৈকে, তেওঁলোকেতো বিভিন্ন ধৰ্মৰ মানুহৰ কাৰোবাক পোনপটীয়াকৈ ভোট নালাগে বুলি কয়। ইলেকশ্যনৰ মাজত কিন্তু তেওঁলোকে আকৌ অলপ বেলেগ ষ্টাইলত লাগে বুলিও কয়। গতিকে আজি মই সেইকাৰণে কৈছোঁ, যদি তেওঁলোকে হিন্দুৱে হয়, তেতিয়াহ'লেতো আমাৰ ইয়াত উপস্থিত থকা প্ৰায়বিলাকে হিন্দু, ময়ো হিন্দু। গতিকে মই মোৰ ধৰ্মটো মই লুকাব খোজা নাই। গতিকে তেওঁলোকে জোৰকৈ যদি কাৰোবাক কোনোবা বিশেষ গোষ্ঠীক জাপি দিব বিচাৰে, সেই কথাটোহে আজিৰ দিনটোত আমি অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে শংকিত হৈছে। আমাকতো দুৰ্নীতি কৰা বুলি কৈ থকা আমি যোৱা 4 বছৰ শুনিলোঁ। আৰু যিসকলে দুৰ্নীতি কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে বিটিসি চৰকাৰখনো তেখেতসকলৰে আছে, ৰাজ্য আৰু কেন্দ্ৰটোতো তেওঁলোকৰ আছে। কোনোবাই মানা কৰিছে জানো? আমিতো কোনোদিন মানা কৰা নাই। গতিকে এতিয়া তেওঁলোক যে এই বৰ্তমান যে দুৰ্নীতি হৈছে, সেইটো এটা VCDC দেখোন কিবা একেবাৰে টাকাৰ ওপৰতে শুই থকা দেখিলোঁ আমি। সেইজনক তেওঁলোকে কেছ টেছ দি এৰেষ্ট কৰাইছে নে নাই? তেওঁলোকৰ দলৰ মানুহ। গতিকে তেওঁলোকে নিজৰ দুখ ঢাকিবলৈ অন্যক কৈ থাকিলে নহ'ব। আৰু আজি 1.5-2 বছৰ আগৰ পৰাই তেওঁলোকে চৰকাৰত অহাৰ এবছৰমান পিছৰ পৰাই এই সমগ্ৰ বিটিসিত বহুত ধৰণৰ ইমান পাৰ্চেণ্টেজ লোৱা কথাবিলাক আমি শুনিছোঁ। গতিকে সেইবিলাক যে একেবাৰে নোহোৱা নহয়, এই VCDCৰ চেয়াৰমেনটোৱে VCDC 4-5খন গাঁৱৰ এটা এডমিনিষ্ট্ৰেটিভ
মানে অথৰিটি তাতেই যদি তেওঁ কৰিছে গোটেই BTCৰ দায়িত্ব পোৱাবিলাকে কি কৰিছে আপোনালোকে নিজে উলিয়াই ল'ব প্ৰতিদ্বন্দ্বী ইয়াত ভাৰতীয় জনতা পাৰ্টি আমি 7.5 লাখৰ পৰা 8 লাখ ভোট ইয়াত পাম আমি দুইটা নন BTC আৰু BTC গতিকে আমি 1.5-2 লাখ ভোটত আমি জিকিম বুলি আমি ভাবিছোঁ 3 তাৰিখে মনোনয়ন দাখিল কৰিম ওদালগুৰিত আৰু তাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি কৰিছোঁ 3 তাৰিখে নমিনেশ্যন দিয়াৰ পিছত যেহেতু 4 তাৰিখে নমিনেশ্যনৰ শেষ ডেট আৰু 3 দিন থাকিব উজ্জ্বলৰ কাৰণে গতিকে 7 তাৰিখৰ পৰা অৰিজিনেল নিৰ্বাচন হ'ব আৰু তাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ ইতিমধ্যে উপায়হীন আমি নে তেওঁলোক আজি যদি ভাৰতীয় জনতা পাৰ্টিয়ে এই ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী EM কি নাম আছিল তেওঁটো ধমকি দিলে অৰূপ দে ধমকি দিলে যে 1 ঘণ্টাত ভাঙি দিব পাৰো তেতিয়া প্ৰমোদ বড়োৰ হাহাকাৰ লাগি গ'ল আৰু 1 ঘণ্টাত সঁচাকৈ ভাঙি দিব পাৰে অৰূপ দেহতে ইচ্ছা কৰিলে তেওঁ সেইকাৰণে কৈছিলে আৰু সেই অৰূপ দেহকে ধৰি যিকেইটা বিজেপিৰ EM আছে MCL আছে তেওঁলোকক মাতি নয় কোনো ৰকম থাপি থুপি থৈছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত বৰ শক্তিশালী হিচাপত নাই যাৰ কাৰণে ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী বিশেষকৈ অশোক সিংগাল ডাঙৰীয়াৰ আঙুলিৰ ঠাৰত নাচে বুলি গম পাইছোঁ আমি চাওক হাগ্ৰামা মহিলাৰীৰ দিনত কোনখন BTC জিলাত আপোনালোকে গাৰ্জেন মিনিষ্টাৰ দেখা পাইছে কি গাৰ্জেন মিনিষ্টাৰ BTCত কি গাৰ্জেন মিনিষ্টাৰ দেখিছিলে নেকি 17 বছৰৰ তাৰমানে এওঁলোক প্ৰমোদ বড়োত গাৰ্জেনেই নহয় ইয়াত EM বিলাক গাৰ্জেনেই নহয় MCL বিলাক গাৰ্জেনেই নহয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইয়াত জিলাই গাৰ্জেন মিনিষ্টাৰ কৰি দিছে আপোনালোকে তাতেই ভাবি লওক কি কৰি আছে क'क्राझार जिल्ला सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजार श'रुमा 22 मार्चनिफ्राय 30 एप्रिलसिम ईद एन्ड बिहु दामाका अफार आरो एक्सेन्सनि खाबुफोर होगासिनो दं नोंथांमोना सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजार श'रुमाव खुंफुंजानाय ईद एन्ड बिहु दामाका अफार एक्सेन्सआव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय फुंखा इन्टारप्राइज बाजार श'रुमा लोगोसे मोजां अफारबो लानानै फैदों बेफोरनो जाबाय हेलमेट फ्रि 5 लिटार पेट्रल फ्रि केस होनानै बाइक बायगिरिफोरनो 1000 रां केशबेक हरफिननाय जागोन आरोबाव लोगोसे मोनसे गोजोनथाव खौरां 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हागोन आरो गासै गारिजों लोगोसे मोनफा एसर गिफ्ट्स हरनाय जागोन फुंखा इन्टारप्राइज बाजार श'रुमा 7999 रां बेसेनावनो डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो जायखिजाया बाइकखौनो एक्सचेन्ज खालामनायनि खाबु लानानै फैदों आबुङै मिथिनो थाखाय 6003817191 7002240725 आरो 9101547892 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन